অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হ'ল আজি বঙাইগাঁৱত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় 20,000 মহিলাক 10,000 কোটি টকাৰ চেক প্ৰদান কৰে। আপোনালোকে হয়তো স্ক্ৰীনত দেখা পাইছে, তেওঁ টুইট কৰিছে অভাৰ 20,000 ওমেন ইন বঙাইগাঁৱৰ প্ৰায় 20,000 মহিলাক মহিলা উদ্যমিতাৰ আঁচনিৰ অধীনত 10,000 কোটি টকা তেওঁ প্ৰদান কৰে আৰু এই টকা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বা সুচাৰুৰূপে ব্যৱহাৰ কৰিবলৈ তেওঁ মহিলাসকলক অনুৰোধ জনায়। আজি বঙাইগাঁৱত মুখ্যমন্ত্ৰীগৰাকীয়ে 20,000 মহিলাক 10,000 টকাৰ চেক প্ৰদান কৰে মহিলা উদ্যমিতা আঁচনিৰ অধীনত। এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ দ্বিতীয়টো খবৰ। PM কিষাণৰ 21 নং কিস্তিৰ ধন লাভৰ বাবে সাজু হওক আপুনি। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আহিব পাৰে ভাল খবৰ। মানে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ 21 নং কিস্তিৰ ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইকাৰণে PM কিষাণৰ 21 নং কিস্তিৰ বাবে সাজু হওক আপুনি। PM কিষাণৰ 21 নং কিস্তিৰ পাবলৈ আপুনি সাজু হওক। আপোনাৰ যদি এতিয়ালৈকে KYC হোৱা নাই, দেশৰ লাখ লাখ কৃষকৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ। যদি আপুনি PM কিষাণৰ 21 নং কিস্তি পাব বিচাৰে তেনেহ'লে আপোনাৰ KYC কৰাটো বাধ্যতামূলক। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই লাভ কৰাৰ সম্ভাৱনা আছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। 4 ৰাজ্যৰ কৃষকক ইতিমধ্যে 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হৈছে। অসমতো অতি সোনকালে PM কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰা হ'ব। স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে, যিকোনো মুহূৰ্তত PM কিষাণৰ 21 নং কিস্তিৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আপুনি যেতিয়া এতিয়ালৈকে KYC কৰা নাই তেনেহ'লে KYC অতি সোনকালে কৰি লওক, কাৰণ PM কিষাণৰ 21 নং কিস্তিৰ ধন যিকোনো মুহূৰ্ততে চৰকাৰে মুকলি কৰি দিব বিচাৰিছোঁ পৰৱৰ্তী খবৰ। আৰু পৰৱৰ্তী খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা অক্টোবৰ মাহত পাইছিলে, অক্টোবৰ মাহৰ 7 তাৰিখে যি টকা ৰিলিজ কৰিছিলে সেই টকা যদি পাইছিলে আৰু যদি টকা আপোনালোকে পোৱা নাই তেনেহ'লেও আপোনালোকৰ কাৰণে আছে এটা ভাল খবৰ। আপুনি অৰুণোদয়ৰ নতুন হিতাধিকাৰী নে পুৰণি হিতাধিকাৰী, নতুনসকলৰ বাবেও আছে নিয়ম। যদি পৰৱৰ্তী মাহত আপুনি অৰুণোদয় আঁচনিৰ টকা পাব বিচাৰে, পাই থাকিব বিচাৰে, তেনেহ'লে এই নিয়মসমূহ আপোনালোকৰ ফ'ল' কৰিব লাগিব। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক KYC। যদি আপোনাৰ একাউণ্টত KYC আছে বা আপোনাৰ একাউণ্ট আধাৰ কাৰ্ড লিংক হৈ থকা নাই বা আপোনাৰ KYC লাগি আছে তেনেহ'লে আপুনি KYC আপডেট কৰিব লাগিব। নহ'লে অহা নৱেম্বৰ মাহত যি অৰুণোদয় আঁচনিৰ ধন মুকলি কৰিব সেই ধনৰ পৰা আপুনি বঞ্চিত হ'ব। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমায় ধন। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ আপুনি দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক আপোনালোকে জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে চৰকাৰে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে। সেই হেল্পলাইন নম্বৰত আপুনি অভিযোগ দিব পাৰে। আৰু যদি আপুনি পৰৱৰ্তী মাহত অৰ্থাৎ নৱেম্বৰ মাহত আপুনি যদি অৰুণোদয় আঁচনিৰ টকা পাই থাকিব বিচাৰে তেনেহ'লে আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখক। আপোনাৰ একাউণ্টটো এক্টিভ হৈ আছে নে নাই আপুনি চেক কৰি চাওক। যিসকলে অক্টোবৰ মাহৰ 7 তাৰিখে টকা পাইছিলে বা অক্টোবৰ মাহত অৰুণোদয় আঁচনিৰ টকা পাইছিলে সেইসকলে নৱেম্বৰ মাহতো অৰুণোদয় আঁচনিৰ টকা নিশ্চয় পাব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই আপুনি আপোনাৰ পঞ্চায়তত বা হেল্পলাইন নম্বৰত অভিযোগ কৰক। এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।